নমস্কাৰ, সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। লগতে ভোগালী বিহুৰ ওলগ যাছিলোঁ। বৰ্তমান আহি আছোঁ অৰুণাচলৰ নামচাই। আমি শিৱসাগৰৰ পৰা আহিছোঁ। মোৰ লগত আৰু 8জন বন্ধু আহিছে। এতিয়া আহি পালোঁ নামচাইৰ গল্ডেন পাগোৰা। অলপ ভিতৰলৈ যাওঁ। বৌদ্ধ মন্দিৰটো ভিতৰলৈ মোবাইল নিয়াৰ অনুমতি নাই, তো বাহিৰৰ পৰাই জয়নপুৰ দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে মিছন চাইনৰ শ্বুটিং হৈছিল, এটা গানৰ হৈছিল। কম সময়তে আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। যিমান পাৰে দেখাই গৈ আছোঁ ভিডিঅ'টো আগলৈ। পৰিৱেশটো বহুত শান্ত, বহুত নিজান। ইয়ালৈ আহিব বহুত ভাল লাগে, জেগাডোখৰ বহুত ধুনীয়া, শান্ত, মনটো বহুত ভাল লাগে, বহুত ফ্ৰেছ হৈ যায়। যিমান টেনশ্যনত থাকিলেও মানুহে অকণমান এনেকুৱা শান্ত পৰিৱেশত আহিব লাগে। ব্যস্ত দেখিছেই, টেনশ্যন ফ্ৰী কৰিবলৈ মানুহক এটা নিজান পৰিৱেশ খুবেই প্ৰয়োজন। যান্ত্ৰিক জগতৰ পৰা কেতিয়াবা প্ৰাকৃতিক পৰিৱেশৰ মাজলৈ ওলাই আহিব লাগে, মনটো অকণমান ফ্ৰেছ কৰিবৰ কাৰণে। পৰিৱেশটো চাওক, বহুত সুন্দৰ, বহুত চাফা। কিমান চাফা চাওকচোন। মই অকণমান জুম কৰি দেখাই দিছোঁ। এইজন ফটো মৰাত পূৰা ব্যস্ত। এইফালে চাওক, সকলোৱে ফটো মৰাত ব্যস্ত। এইজন আমাৰ গ্ৰুপৰ ফটোগ্ৰাফাৰ, ভাল ফটোগ্ৰাফাৰ। মোক এটা শ্বট ল'ব বিচাৰিছে। নালাগে মোক শ্বট ল'ব নালাগে। এইটোৱে আছিল আজিৰ ভিডিঅ'টো। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কেনেকুৱা পালে কমেণ্ট কৰি জনাব। জয় অসম, ধন্যবাদ।